গাইজ ৱেলকাম টু মাই এন ব্লগ। আপোনালোকৰ কি খবৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল। আৰু মই আহিছোঁ আজি এটা বহুত ধুনীয়া জেগাত, আৰু জেগাডোখৰ হ'ল মানে এটা ঘৰত আহিছোঁ। মানে ঘৰ মানে কি বিল্ডিঙত আহিছোঁ। তো এজনে মানে মোৰ লগৰে এজন থাকে বুলি মাতিলে মোক, আমাৰ মই য'ত থাকোঁ তাতে এবাৰ চাই যা বুলি ক'লে। তো মই ভাবিলোঁ মই আহিলোঁ। তো অহাৰ পিছত মই এনেকুৱা ধুনীয়া ঠাই দেখা পালোঁ মানে। তো মই ভিডিঅ' নবনা কৰি মানে থাকিবই নোৱাৰিলোঁ। তো সেইকাৰণে আপোনালোকক মই অলপমান দেখাওঁ, ভিডিঅ' বনাই। প্ৰথমতে দেখাওঁ মই এটা নাৰিকল গছ। আপোনালোকে গমেই পায় মই থাকোঁ বেংগলোৰত, আৰু বেংগলোৰৰ পৰা মই ভিডিঅ'টো বনাই আছোঁ। আৰু তাৰপিছত মই আপোনালোকক সকলোবোৰ দেখাই যাম, আপোনালোকে চাই যাওক। এয়া চাওক নাৰিকল গছ, এইটো নাৰিকল গছ। আৰু নাৰিকল গছ, তাৰপিছত মই কোনটো বিল্ডিঙত আছোঁ, কোনটো ঘৰত আছোঁ, তো আপোনালোকক মই দেখুৱাই আছোঁ। এয়া চাওক, এইটো হ'ল বিল্ডিংটো। এয়া চাওক পূৰা একদম এইটো বিল্ডিংটো হয়। আৰু এইবিলাক কি ধুনীয়া কৰি সজাই ৰাখিছে চাওক। মানে এইবিলাক বস্তু দেখি পেলাই আমাক নেলাগে যে আমি বাহিৰত আছোঁ। ইয়াত আদা পাবি, কচু পাবি, মানে সেই আৰু অসমীয়াৰ যিমান এইবিলাক পাবি। এতিয়া চাওক কি ধুনীয়াকৈ সজাই ৰাখিছে মোৰ বন্ধুটোৱে। এইবিলাক গছ, এইবিলাক চাওক, এইবিলাক এয়া চাওক কি ধুনীয়া ধুনীয়া ফুল সজাই ৰাখিছে। এইফালে চাওক এয়া ফুল, আৰু কচু আপোনালোকক দেখুৱাইছে। এয়া চাওক, কচু গছ দেখিলেও সময় লাগে। আৰু আপোনালোকক দেখুৱাইছোঁ আদা গছ। এয়া চাওক, এইবিলাক চাওক, এইফালে আদা গছ পৰিছে। আৰু মই যোনটো গেটেৰে সোমাই আহিছোঁ, এইটো হয়, এইখন গেটেৰে সোমাই আহিছোঁ। আৰু সেইখন গেটেৰে সোমাই ভিতৰত যাব লাগে। তো আৰু মই সোমাই দেখুৱাই আছোঁ আপোনালোকক ভিতৰত কি আছে, সম্পূৰ্ণ দেখুৱাই আছোঁ, চাই থাকক। আমি আহি পালোঁ কেণ্টিন। এইফালে কেণ্টিনৰ এতিয়া গোটেই কেণ্টিন হয়। ইফালে মানে খোৱা টেবুলবোৰ, এয়া চব কেণ্টিনৰ খোৱা টেবুল, চেয়াৰ। আৰু ক'ত বনায় মই আপোনাক দেখুৱাই আছোঁ, ক'ত বনায়। তো এইফালে বনায়, এইফালে ইয়াতে বনায়, সেইফালে ফ্ৰিজ আছে। তো সেইবিলাক দেখিছে, এইবিলাক গোটেই কোম্পানী হয়। আৰু সেই কোম্পানী আমি সমান কিবাত আছোঁ। বৰ্তমান আমি 4 তলাৰ ওপৰত আছোঁ। আৰু এই 4 তলাৰ ওপৰতে কেণ্টিনটো। আৰু এইবিলাক যে দেখিছে ফুল গছ, কি ধুনীয়া লাগিছে ফুল গছবোৰ চাওক। এয়া চাওক, এই ফুল গছ, গোটেই ফুল গছ দিছে। আৰু আপোনালোকক মই বহুত এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাই আছোঁ। কি বস্তু দেখুৱাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো মোৰ লগতে। এয়া চাওক চাৰিওফালে কোম্পানী। আৰু সেই কোম্পানীবোৰ মানে বহুত ধৰণৰ কোম্পানী আছে। কিবা ছফ্টৱেৰ কোম্পানী, কিবা কম্পিউটাৰ কোম্পানী, কিবা মানে এইবোৰ দেখিছে। এইবোৰ কি জানেনে? এইবোৰ হ'ল AC। এইবোৰ AC হয়। চাওক না কিমান ডাঙৰ AC। এইবিলাক গোটেই AC। এইবিলাকে AC মানে আমাৰ ইয়াৰ তলত যিটো ৰুমবোৰ আছে, মানে সেইবিলাকত মানে AC দিয়ে, এইবিলাকেই হয়। তো সেই আৰু মই কেণ্টিনৰ ওপৰত আছোঁ। কেণ্টিনৰ ওপৰত এয়া টেবুল, চেয়াৰ। অলপ বহি যাওঁ নেকি? আহি যদি অলপ কেণ্টিনৰ ভিতৰত আহি যদি অলপমান চেয়াৰ নবহোঁ, তো কেনেকুৱা লাগিব হয় নে নহয়? খোৱা যেন লাগিব, নাখালে খোৱা নিচিনা লাগিব। আৰু বহি ল'লোঁ ইয়াতে এনেকৈ বহি ল'লোঁ। এতিয়া কেণ্টিনবোৰ দেখালোঁ। আৰু সেইফালে চাওক, এইফালে গোটেই এইটো বেংক হয়। এইটো বেংক হয় এইটো। আৰু আমাৰ যোনটো মানে মই য'ত আছোঁ, মানে এইটো একচুৱেলি ছফ্টৱেৰ কোম্পানী।